হেল্ল' অল, এই ভিডিঅ'খন হ'ল শনিবাৰৰ আবেলি। হাজবেণ্ডে ক'লে ফটকৈ ৰেডি হৈ যোৱাচোন, অলপ বজাৰ যাম। সেইটো কাৰণে আৰু ফটকৈ ৰেডি হৈ গ'লোঁ, কিন্তু মুখত মেকআপ চেকআপ একো নকৰিলোঁ, মানে কাজল চাজল একো নলগালোঁ, সেনেকুৱাকৈ ওলাই আহিলোঁ। আৰু মই এতিয়া হাজবেণ্ডৰ পিছে পিছে গৈ আছোঁ, একো ক'ব নোৱাৰোঁ ক'ত গৈ আছে। তো মই তাক সুধিলোঁ, তুমি ক'ত গৈ আছা? ক'লে ৰখিবা নাচাবা ক'ত গৈ আছোঁ। তো গৈ আমি সোমালোঁ, গৈ এখন ক্লথ ষ্ট'ৰ, এখন যোনে ডিব্ৰুগড়ত থাকে গম পাব, জগদীশ ক্লথ ষ্ট'ৰ। বহুত পুৰণা, বহুত নাম কৰা দোকান হয়। তো তাত লৈ গ'ল আৰু তাত দেখিছোঁ ন কিমান ড্ৰেছ। তেতিয়া মই গম পালোঁ, মোক কিবা এটা কিনি দিব তাৰমানে। তো আই ৱাজ ভেৰি হেপ্পী। মই একো কোৱা নাই যে না মই নিকিনো। প্ৰথমত অকণমান ক'লোঁ আৰু কেলৈ লৈ আহিলা। পিছত কিন্তু ভালে লাগিলে আৰু মনটো। আৰু তাত চালৱাৰ চালোঁ, মানে অফিচত পিন্ধা বাহিৰত পিন্ধা আৰু চালৱাৰ কিছুমান চালোঁ। তো সেইবিলাক চাই বিৰাট ধুনীয়া ধুনীয়া কালেকশ্যন আছে। তো তাৰ পৰা এইটোও ভাল লাগিছে। মোৰ মানুহটো আকৌ মনটো বহুত ডাঙৰ, মানে মোৰতো বেছি পেটত ইমান হজম নহয়। তো এযোৰৰ জেগাত মোক নহয় 3যোৰ কিনি দিলে একদম কাপোৰ দেই। মই মানে একদম মানে কি ক'ম আৰু, সেইদিনা একো ক'বলৈ নাই, বেছি নানাও নক'লোঁ, প্ৰথম কৈ কিনে আৰু থৈ দিলোঁ আৰু। তাৰপাছত কাপোৰ লৈ আহি গ'লোঁ আমি বিলিং কাউণ্টাৰৰ তলত। তো হাজবেণ্ড এপিনে বিলিং কৰিবলৈ বিজি আৰু মই এপিনে ভিডিঅ' কৰিবলৈ বিজি। আগতে জগদীশ ক্লথ ষ্ট'ৰটো অলপ কনজেষ্টেড আছিলে, কিন্তু তাৰপাছত সিহঁতে ইমান ধুনীয়াকৈ ডাঙৰ 3মহলীয়া বনালে, বহুত কালেকশ্যনো আছে, ভাল লাগিলে মোৰ আহি। আৰু তাৰপিছত তাৰপৰা ওলাই আহি কিছুমান ঘৰ সৰু সৰু বস্তু ল'বলৈ আছিলে, সেইবিলাক ল'লোঁ। তাৰপৰা আমি সোমালোঁ কমাৰ্চিয়েলত, তাৰপৰা ল'ৰাটোৰ কাৰণে কপি ল'লোঁ। আৰু তাৰপিছত তাৰপৰা সোমালোঁ একদম গৰম চামোচা ল'বলৈ, আৰু লগত ল'লোঁ জেলেপীটো বিৰাট ভাল আছিলে, টেষ্টি আছিলে, আৰু সিহঁতৰ এনেও চামোচাটো বিৰাট ভাল। চ' এইটো লৈ আমি ঘৰ উভতি গ'লোঁ। আজিলৈ ইমানে, লগ পাম নেক্সট ভিডিঅ'ত, বাই।